হেল্ল' এভৰিৱান, কি কৰি আছে আপোনালোকে? মই আজি বনাবলৈ লৈছোঁ অ'টছ আৰু মগু পিঁয়াজ দি পেলাই এনেকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছতে কেঁচা চব্জি অকণমান দি দিছোঁ। এইখিনি মই চিলা বনাম, অ'টছৰ চিলা। ইয়াত নিমখ দিছোঁ, লগতে জালুক দিছিলোঁ। জালুকটো মানে দেখুওৱা নহ'লে। এয়া মই কোকোনাট অইলত বনাইছোঁ ধুনীয়াকৈ। এইখিনি অকণমান কোকোনাট অইলত বনাইছোঁ, কাৰণ অলপ তেলটো কমাই খাব লাগে এতিয়া, ডায়েট কৰি আছোঁ কাৰণে। এয়া ধুনীয়াকৈ চিলা বনাই দিলোঁ, ঢাকনখন মাৰি দিছোঁ, সোনকালে হ'ব। এয়া এইটো লটিয়াই দিম এতিয়া। ধুনীয়াকৈ অকণমান ফাটি গ'ল, একো নাই, মইহে খাম। ধুনীয়াকৈ বনাইছোঁ, এইটো হৈ গ'ল মোৰ। এইটো সেয়া আকৌ নেক্সট এটা বনাইছোঁ। ধুনীয়াকৈ দুটা বনাই লৈছোঁ নাৰিকল তেলতে। আকৌ ঢাকি দিছোঁ।